মোৰ নামটো বকুল বৰা। ঘৰ হলীয়া নিষ্পাথৰী নভতীয়া চুক। সৰুৰে পৰা মোৰ বেজি খোজ লোৱা নাই নামঘৰৰ টোপনি খুটি ভাগৱতত। অসুখ আৰু এই সময়ত বুঢ়া কালত হয়েই। সেই ভকতৰ লগতে ঘূৰি ফুৰোঁ, ঠাণ্ডা পানীয়া গা ধুই এন্ধাৰে পোহৰে আহি। সেইটোতে মোক কষ্ট বহি গ'ল। বৰ্তমান চবেই মই ভাল পাইছোঁ আৰু মই আপোনালোকৰ ফালৰ পৰা মই নিকাত্ৰ। টাইমে টাইমে বেজি ঔষধ পাতি দি আছে। এতিয়া সম্পূৰ্ণ মোৰ ভাল, একো নাই। কোকখন অলপ মাৰোঁ, আজিও মাৰিছোঁ, সদায় মাৰোঁ মই। কোকোটাই বাৰীয়ে ঘৰে ল'ৰাহঁতে খৰি খাই ফালিবলৈ নিদিয়ে, মই কুটকুটাই থাকোঁ। আৰু সেৱা সকামলৈ ভকতে মাতে, যাওঁ। খুব ভাল পাইছোঁ। মই অন্তৰৰ পৰা কৈছোঁ, একেবাৰে খোলা অন্তৰে। তাত যিখিনি পালোঁ, মই ক'ত থাকিলোঁ, কি কৰিলে, মোক কোনে প্ৰতি কৰিলে, সেইটো কিন্তু মই শলাগিছোঁ। অন্তৰৰ পৰা মই শলাগিছোঁ। আৰু মই ঘৰতো কৈছোঁ, মই তাকে যাতে কওঁ, ক'লৈ যাব লাগে, ইয়াতে ট্ৰিটমেণ্ট লওক আপোনালোকে। সেইকাৰণে মই খুব ভাল পাইছোঁ, খুব আনন্দ পাইছোঁ আপোনালোকক। মই অন্তৰৰ পৰা সেয়ে ক'লোঁ আৰু। চিম হাস্পতাল, ধন্যবাদ বহুত। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জনা বৰা। মোৰ ঘৰ নিষ্পাথৰীত। শ্ৰী বকুল বৰা মোৰ শহুৰ দেউতা হয়। তেওঁৰ যোৱা বছৰ কফ বহি পেলাই এনেকুৱা হৈছিলে, উশাহ চুশাহ ল'ব নোৱাৰে, মানে অক্সিজেন ইমানেই কমি গৈছিলে, আমি ভাবাই নাছিলোঁ মানে বাচি আহিব বুলি। এতিয়া হস্পিটেল এখনলৈ নিলে, তাৰ পৰা তাততো তেওঁলোকে নোৱাৰোঁ বুলি ক'লে। নোৱাৰোঁ বুলি কোৱাৰ পিছতে ওচৰৰ মানুহ এজন আহিলে খবৰ কৰিবলৈ। তেতিয়া ক'লে দীপজ্যোতিৰ কথা ক'লে। দীপজ্যোতিলৈ ফোন কৰিলোঁ। তাৰপৰা দীপজ্যোতিয়ে ক'লে যে আপোনালোকে চিমছলৈকে লৈ আহক, এম্বুলেঞ্চখন পঠাই দি আছোঁ, আপোনালোকে তালৈকে লৈ আহক। ফ্ৰীকৈ নিছে। নিয়াৰ পিছত তালৈ গৈ পোৱালেতো একে মানে অক্সিজেনটো একে নায়েই আৰু, মানে বাচিব বুলি ভাবাই নাই। তাৰপৰা আহি পেলাই আমাকতো কৈ থাকেহি, দাদা হওক বা মানুহজনে হওক আহি কয়হি, মানে তেওঁলোকে আহি ঘৰত কান্দি থাকেহি, কয়হি বোলে দেউতাক আমি বচাব নোৱাৰিম আৰু এনেকুৱা হৈছে। তাত যিখিনি ট্ৰিটমেণ্ট কৰিলে মানে সেইখিনি ট্ৰিটমেণ্টতে বহুতখিনি ভাল হৈ আহিল আৰু এতিয়া তেনেকুৱা একো অসুবিধা নাই। এতিয়া ভাল আৰু, এতিয়া চব ঘূৰি ফুৰিব পাৰে, চব বস্তু খাব পাৰে। আগতে আমি ঠাণ্ডা বস্তু দিয়া নাছিলোঁ খাবলৈ, এতিয়া চব খাব পাৰে আৰু। সেইকাৰণে মানে চিম হস্পিটেলক মানে বহুত ধন্যবাদ দিছোঁ। আৰু তাৰ যিসকল কৰ্মকৰ্তা, ডক্তৰ, নাৰ্ছৰ পৰা আদি কৰি সকলোখিনিকে মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ। আৰু যিমানখিনি সহায় আৰ্থি আগবঢ়ালে, আজি এনেকৈ সুস্থ কৰি তুলিলে, আমাৰ মাজত এতিয়া ভালকৈ ঘূৰি ফুকি আছে আৰু।